বন্ধুসকল পঞ্চায়ত ইলেকশ্যনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ল সুন্দৰভাৱে আৰু গণনা প্ৰক্ৰিয়া কাউন্টিং প্ৰসেস সমাগত এই বিষয়ে আপোনালোকক থুলমূলকৈ কিছু কথা ক'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো বহুকেইজন বন্ধুৰ অনুৰোধত আপোনালোকৰ ভিডিঅ'টো কামত আহিলে মই ভাল পাম আহকচোন পঞ্চায়ত ইলেকশ্যনৰ A to Z কাউন্টিং প্ৰসেসটোৰ বিষয়ে আমি জানো অলপ পঞ্চায়ত নিৰ্বাচন 2025 গণনা প্ৰক্ৰিয়া A to Z পঞ্চায়ত ইলেকশ্যন Counting process of Panchayat election. Panchayat Nirbachan 2025 গণনা প্ৰক্ৰিয়া সম্পৰ্কে এনেকুৱা এটা ঘৰ তাৰৰ জালেৰে বেৰা এইটো এটা হল ঘৰ ইয়াৰ ভিতৰতে টেবুল থাকিব কাউন্টিং কৰিবলগীয়া লোকসকল থাকিব বিভিন্ন অফিচাৰ সকল থাকিব আৰু ইয়াতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব কাউন্টিং হলৰ চাৰিওফালে শক্তিশালী নিৰাপত্তাৰক্ষীৰ বেৰিকেড থাকিব যাতে মানুহে ষ্ট্ৰং ৰুম আৰু কাউন্টাৰ হলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে এনে ধৰণে মানুহ ভিতৰত বহি থাকিব বিভিন্ন টেবুলত পঞ্চায়ত নিৰ্বাচনত নিৰ্দিষ্ট দিনটোত কাউন্টিং আৰম্ভ কৰা হয় আৰু এই কাউন্টিং কৰা ঠাই তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থাত ৰখা হয় প্ৰথম বেষ্টনীত কাউন্টিং হলৰ চাৰিওফালে 100 মিটাৰ পৰিধি পৰ্যন্ত কোনো ধৰণৰ যান-বাহন চলাচল নিষিদ্ধ কৰা হয় আৰু মাজৰ বেষ্টনীটোত কাউন্টিং চৌহদৰ গেটত ৰাজ্যিক সশস্ত্ৰ আৰক্ষীৰ দ্বাৰা পৰিচালিত তালাচীৰ ব্যৱস্থা কৰা হয় এনে ধৰণেৰে তৃতীয় স্তৰৰ নিৰাপদ বেষ্টনীত কাউন্টিং গেটত বিভিন্ন ৰঙৰ আই কাৰ্ডৰ ব্যৱস্থা কৰা আছে লোকসকলৰ আৰু সিসিটিভি ক্যামেৰা অনবৰতে থাকে নিৰন্তৰ ভিডিওগ্ৰাফিৰ ব্যৱস্থা কৰা হয় এখিনি চেক কৰা হয় প্ৰহিবিটেড আইটেমছ আমি ৰুমৰ ভিতৰলৈ বহুত বস্তু নিব নোৱাৰে মানুহে কেনেকুৱা ধৰণৰ প্ৰহিবিটেড আইটেমছ আছে আপুনি আহকচোন চাও এই ছবিকেইটালৈ মন কৰক match box arms and other inflammable objects are prohibited মোবাইল আইপ্যাড ল্যাপটপ ইত্যাদি এইবিলাক বস্তু নিব নোৱাৰি মোবাইল ফোনৰ বাবে অনুমোদিত ব্যক্তিসকল হল পৰ্যবেক্ষক জিলা আয়ুক্ত অতিৰিক্ত জিলা আয়ুক্ত সিডিসি বিষয়াসকল ডিসিৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত নিৰ্বাচনী বিষয়াসকল আৰু আৰক্ষী অধীক্ষক স্থানীয় পিএছৰ অধীক্ষক এসপি ডেপুটি এসপি ওসি এই সকল লোকে মোবাইল ফোন ভিতৰলৈ লৈ যাব পাৰিব আৰু চৌহদত ফেসিলিটি যিবিলাক থাকিব খোৱা পানী সুবিধা থাকিব অস্থায়ী অনাময় সুবিধা থাকিব পোহৰ থাকিব বেকআপৰ সৈতে বৈদ্যুতিক জেনেৰেটৰ থাকিব ডাঙৰ স্ক্ৰিনৰ সৈতে সিসিটিভি ক্যামেৰা থাকিব সৰু এটা চিকিৎসা গোট থাকিব সৰু ৰাজহুৱা ঘোষণা কক্ষ থাকিব নিৰন্তৰ ফটোগ্ৰাফি থাকিব কন্টিনিউয়াস পিছত হেবোৰ সিডি কৰি পেলাই ৰিটাৰ্নিং অফিচাৰক দাখিল কৰা হয় টেলিফোন ফ্যাক্স কম্পিউটাৰ প্ৰিন্টাৰ ইন্টাৰনেট এইবিলাক সুবিধা থাকিবৰ সৈতে মিডিয়া সেন্টাৰ থাকে লগতে কাউন্টিং এজেন্টৰ বাবে প্ৰতীক্ষা কক্ষৰ ব্যৱস্থা কৰা হৈছে কাউন্টিং হলত প্ৰৱেশ কৰিবলৈ অনুমতি পোৱা ব্যক্তিসকল হল এই সকল চাওকচোন তিনিটা স্তৰৰ সন্দৰ্ভত পৃথকে ভোট গণনাৰ বাবে এজন কৰ্তৃত্বপ্ৰাপ্ত বিষয়া আৰু AEC আৰু পৰ্যবেক্ষকৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত কাউন্টিং সুপাৰভাইজাৰ কাউন্টিং এসিস্ট্যান্ট কাউন্টিং কৰ্মচাৰী মাইক্ৰ অবজাৰ্ভাৰ সিলিং কৰাৰ দায়িত্ব থকা বিভিন্ন শ্ৰেণীৰ বিষয়া কৰ্মচাৰীসকল নিৰ্বাচনী কৰ্তব্যত থকা ৰাজহুৱা কৰ্মচাৰীসকল প্ৰাৰ্থী নিৰ্বাচন এজেন্ট কাউন্টিং এজেন্ট এই সকল প্ৰৱেশ কৰিব পাৰিব আনহাতে কাউন্টিং হলত প্ৰৱেশ কোন সকলে নোৱাৰিব আহকচোন আৰক্ষী বিষয়াসকল যদিহে দিছে তেওঁলোকক কোনো উদ্দেশ্যৰ কাৰণে মাটি নিনিয়ে মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ উপমন্ত্ৰীসকল কেৱল প্ৰাৰ্থী হিচাপে ভিতৰলৈ আহিব পাৰে প্ৰাৰ্থীসকলৰ সৈতে থকা আন সুৰক্ষা কৰ্মীসকল আহিব নোৱাৰে আহকচোন এতিয়া আপোনালোকৰ টিমটোৰ সম্পৰ্কে আহোঁ ভিতৰত আপোনালোকৰ যিটো টিম থাকিব অফিচাৰ্ছ এণ্ড কাউন্টিং পাৰ্চনেলছ এনেকুৱা বহুকেইখন টেবুল ভিতৰত থাকিব কাউন্টিং টেবুলৰ সংখ্যা নিম্নতম 8 সৰ্বাধিক 14 ইয়াতে প্ৰায়খিনি আপোনালোকে 10 খনে পাব ইয়াৰ উপৰিও পোষ্টেল বেলট গণনাৰ বাবে অন্য এখন টেবুল থাকিব কাউন্টিং হলৰ ভিতৰত কোন থাকিব এ ভোট গণনাৰ বাবে এজন কৰ্তৃত্বপ্ৰাপ্ত বিষয়া আৰু সহায়কাৰী বিষয়াকো এসিস্টিং অফিচাৰ হিচাপে নিযুক্তি দিব পাৰে আৰু তেখেতলোকক সহায় কৰিবলৈ দুজন মাইক্ৰ অবজাৰ্ভাৰ ডিসি দ্বাৰা নিযুক্ত তেখেতলোক থাকিব পাৰে বি কাউন্টিং পাৰ্সনেলছ ফৰ ইচ টিম বা টেবুল প্ৰত্যেকখন টেবুলত যিসকল কাউন্টিং পাৰ্সনেল থাকিব তেওঁলোক থাকিব কোন থাকিব এখন টেবুলত নম্বৰ 1 কাউন্টিং সুপাৰভাইজাৰ নম্বৰ 2 কাউন্টিং এসিস্ট্যান্ট নম্বৰ 3 কাউন্টিং কৰ্মচাৰী নম্বৰ 4 মাইক্ৰ অবজাৰ্ভাৰ লগতে মই কওঁ যে সি পোষ্টেল বেলট কাউন্টিং টেবুল থাকিব আৰু হে পোষ্টেল বেলট কাউন্টিং টেবুলৰ বাবেও অনুৰূপভাৱে এজন কাউন্টিং সুপাৰভাইজাৰ কাউন্টিং এসিস্ট্যান্ট আৰু 1 মাইক্ৰ অবজাৰ্ভাৰ থাকিব ডি কম্পাইলাৰ বিষয়া থাকিব আৰু তেওঁৰ লগত এজন সহায়কাৰী থাকিব তেখেতৰনো কি কাম হ'ব আমি চাম ই সিলিং অৰ্থাৎ গোটেই বস্তুবিলাক সিল কৰাৰ দায়িত্বত থাকিব বিভিন্ন শ্ৰেণীৰ বিষয়াৰ কৰ্মচাৰীসকল আপোনালোকৰ টেবুলত থাকিব কি চুৰি বা ৰেজৰ ব্লেড থাকিব ফুটাৰ বান্ডুল থাকিব ৰবৰ বেণ্ড থাকিব পেপাৰ ৱেট পেন্সিল শীট পেপাৰ কাগজ কাৰ্বন পেপাৰ পেন ক্যালকুলেটৰ এইবিলাক আপোনালোকৰ টেবুলত থাকিব এতিয়া হকচোন আমি
ভোট কাউণ্টিঙৰ কাৰণে কেইটামান বিশেষ বিন্দু আমি আলোচনা কৰোঁ। চাওক, প্ৰতিখন কাউণ্টিং টেবুলৰ মূৰত কাউণ্টিং ছুপাৰভাইজাৰ আৰু এফালে কাউণ্টিং এছিষ্টেণ্ট বহিব। প্ৰতিজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাউণ্টিং এজেণ্টসকলক তাঁৰৰ জালৰ বেৰিকেডেৰে পৃথক কৰা কাউণ্টিং এছিষ্টেণ্টৰ সন্মুখত তেখেতলোক থিয় হৈ থাকিব পাৰে, বহিব পাৰে, তেওঁলোকৰ ইচ্ছাৰ কথা। বহাৰ ব্যৱস্থা যিমান দূৰ সম্ভৱ এনেদৰে কৰিব লাগে যাতে কাউণ্টিং ছুপাৰভাইজাৰসকলে আঁৰৰ মুখ কৰি বহিব পাৰে। ভোট গণনা হোৱাৰ আগতে হল ইনচাৰ্জে পঞ্চায়তৰ নিৰ্বাচন সম্বন্ধীয় আইনৰ ধাৰা সকলোকে পাঠ কৰি শুনাব। আহকচোন তাৰপিছত আৰু কেইটামান বিশেষ বিন্দু আহোঁ। ছবিত দেখা পাইছে যে ষ্ট্ৰং ৰুমৰ পৰা বাকচবিলাক ৰুমত সোমোৱাবৰ কাৰণে অনা হৈছে। ভোট গণনা টেবুলত বেলট বাকচ বিতৰণৰ পৰা ভোট গণনা আৰম্ভ হ'ব। এখন গাঁও পঞ্চায়তৰ 10টা গাঁও পঞ্চায়ত সদস্য সমষ্টিৰ সকলো বেলট বক্স ষ্ট্ৰং ৰুমৰ পৰা উলিয়াই ভোট কেন্দ্ৰৰ ক্ৰমত 10টা গণনা টেবুলত বা 10খন টেবুলত বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ইয়াৰ আগতে অৱশ্যে পোষ্টেল বেলট পেপাৰবিলাক গণনা কৰা হ'ব। এনেদৰে বাকচটো চিল কৰি অৱস্থাত আপোনাৰ ওচৰলৈ লৈ আনিব আৰু ভালকৈ মন কৰকচোন, এইখিনি কাগজ পেপাৰ চিল একাউণ্ট, বেলট পেপাৰ একাউণ্ট। বেলট পেপাৰ একাউণ্ট আপোনাৰ 3টা ৰঙৰ 3 কপিকৈ থাকিব, লগতে পেপাৰ চিল একাউণ্ট থাকিব। এইখিনি চিলিং অৱস্থাত আপোনাৰ টেবুল পাবহি আৰু আপোনালোকে সেইখিনি তন্নকৈ পৰীক্ষা কৰিব লাগিব। যদি এটা গাঁও পঞ্চায়ত সদস্য সমষ্টিত অতিৰিক্ত ভোট কেন্দ্ৰও থাকে তেনেহ'লে একেখন টেবুলে ইটোৰ পিছত সিটো গণনা কৰিব লাগিব। কিন্তু যোগান ধৰা বেলট বাকচৰ সৈতে সংশ্লিষ্ট চিল কৰা কভাৰত থকা বেলট পেপাৰ একাউণ্টসমূহ আৰু পেপাৰ চিল একাউণ্ট আপোনালোকে তন্নকৈ পৰীক্ষা কৰিব লাগিব। এইখিনি কথা কোৱা হৈছে। এইখিনি 2 নম্বৰ হৈ গ'ল। 3 নম্বৰ কথা আমি পাতিলোঁ। 4 নম্বৰ, কাউণ্টিং টেবুলত বেলট বাকচ এটা ৰখাৰ লগে লগে টেবুলৰ বাবে কাউণ্টিং এজেণ্টসকলক নিশ্চিত হ'বলৈ দিয়ক যে বেলট বক্সৰ ভিতৰৰ চিলবোৰ অক্ষত অৱস্থাত আছে আৰু কোনো খেলিমেলি কৰা হোৱা নাই। প্ৰতিটো বেলট বাকচ খোলাৰ লগে লগে এজন প্ৰাৰ্থী বা তেওঁ গণনা এজেণ্টে বাকচটো পৰীক্ষা কৰিব পাৰে। কি পৰীক্ষা কৰিব পাৰে? 1 নম্বৰতে বেলট বক্সৰ ক্ৰমিক নম্বৰ, 2 নম্বৰতে লেবেল, ঠিকনা টেগ, কাগজৰ চিলত ডিষ্টিংগুইছিং মাৰ্ক, এইবিলাক কথা, আকৌ পেপাৰ চিলৰ ক্ৰমিক নম্বৰ, এইবিলাক তেওঁলোকে মিলাই চাব পাৰে। 5 নম্বৰ, বেলট বাকচ খোলাৰ পিছত 3বিধ বিভিন্ন ৰঙৰ বেলট পেপাৰ ৰং অনুযায়ী আপোনালোকে ভাগ কৰি পেলাব। বগা এফালে, গুলপীয়া এফালে আৰু আকাশী নীলাবিলাক এফালে দম কৰি পেলাব। অৱশেষত কিন্তু আমি সকলোৰে একাউণ্ট মিলাই চাব লাগিব। বেলট বক্সত কিমান আছিল আমাৰ হিচাপৰ সৈতে মিলাই চাব লাগিব। অৱশ্যে নামমাত্ৰ অমিল আমি আওকাণো কৰিব পাৰোঁ। চাওকচোন ফটোকেইখনলৈ মন কৰক, দেখা পাইছেই চাগে। এনেধৰণে বাকচটো উবুৰিয়াই দি গোটেই কাগজবোৰ লুটিয়াই লোৱা হয় আৰু কাগজবিলাক পৃথকীকৰণ কৰা হয় কালাৰ ৱাইজ। 6 নম্বৰ, গণনা কৰা বেলট পেপাৰ ৰবৰ বেণ্ড ব্যৱহাৰ কৰি 25টাকৈ বেলটৰ বান্ডিল বনাব লাগে যাতে গণনা কৰিবলৈ সুবিধা হয়। এনেধৰণে বান্ডিলবোৰ আপোনালোকে বনাব। এনেধৰণে তেখেতলোকে কাম কৰি আছে দেখিছেই। 7 নম্বৰলৈ আহক। ইয়াৰ পিছত ভোটৰ বিশদ গণনা আৰম্ভ হ'ব। সন্মুখত ট্ৰে থাকিব, কাঠৰ ঠাক ঘৰ থাকিব আৰু প্ৰত্যেকটো ঘৰত প্ৰাৰ্থীৰ নাম লেবেল লগোৱা থাকিব। সুকীয়া কোঠালিত প্ৰাৰ্থীসকলে লাভ কৰা ভোটবোৰ সুকীয়াকৈ ৰাখি যাব। সন্দেহজনক বেলট পেপাৰ অৰ্থাৎ ৰিজেক্ট হ'ব নেকি তেনেকুৱা ধৰণৰ বেলট পেপাৰবিলাক পৃথকে এটা কোঠা আছে, তাত আপোনালোকে থৈ যাব। এনেধৰণে গন্তি কৰিব লাগিব। আকৌ থৈ যোৱাৰ লগে লগে আপোনালোকে ইয়াত যেনেকৈ দেখুৱাইছে এজেণ্টসকলক প্ৰত্যেকখন বেলট পেপাৰ তেখেতলোকক দেখুৱাব লাগিব। এয়া চাওক, যাৰ ভাগত পৰিছে নামটো উচ্চাৰণ কৰি ইয়াৰ বিভিন্ন তেখেতলোকৰ কাৰণে স্পেচিয়েলি থোৱা ঘৰকেইটাত বেলট পেপাৰবোৰ ৰাখি যাব। আনহাতে ৰিজেক্টেড বেলট পেপাৰৰ ঘৰটোত ৰাখি যাব। এইদৰে সকলো এজেণ্টক কিন্তু প্ৰত্যেকখন বেলট পেপাৰ চাবলৈ দিব লাগিব। এতিয়া চাওক, যিবিলাক ৰিজেক্টেড বা আমি সন্দেহজনক ভোটাৰ বুলি কওঁ, সন্দেহজনক বেলট পেপাৰ বুলি কওঁ, সেইবিলাক ভেলিড হ'ব নে ইনভেলিড হ'ব, এই প্ৰয়োজনীয় সিদ্ধান্তৰ বাবে আপুনি সংশ্লিষ্ট বিষয়াৰ ওচৰত সেই কথাখিনি আমি দাখিল কৰিব লাগিব। 10 নম্বৰ আহক। ভোট গণনা সাধাৰণতে আমি তলত দিয়া ধৰণে কৰোঁ। প্ৰথমতেই GP সদস্যৰ কাৰণে আমি ভোট গণনা আৰম্ভ কৰোঁ। ৱাৰ্ড মেম্বাৰবিলাকৰ বগা বেলট পেপাৰ, তাৰপিছতে AP সদস্যৰ বাবে
গোলপীয়া ৰঙৰ বেলট পেপাৰ গণনা কৰিম তাৰপিছতে আমি আকাশী নীলা ZPCৰ বাবে গণনা কৰিব লাগে 10 নম্বৰৰ কথাটো শেষ হোৱাৰ পাছত আমি আহোঁ 11 নম্বৰ এটা ভোট গ্ৰহণ কেন্দ্ৰৰ সন্দৰ্ভত ভোট গণনা কাউণ্টিং টেবুলত সম্পূৰ্ণ হোৱাৰ পাছত কাউণ্টিং ছুপাৰভাইজাৰ সকলে গণনাৰ ফলাফল অনুসৰি বেলট পেপাৰ একাউণ্টৰ ছেকেণ্ড পাৰ্ট যেটো আপোনালোকক যোগান ধৰা হ'ব এই ধৰণৰ পূৰণ কৰিব লাগিব মন কৰিব যে তিনিওখন অৰ্থাৎ তিনি জাতীয় বেলট পেপাৰৰ কাৰণে সুকীয়া বেলট পেপাৰ একাউণ্ট থাকিব বগাৰ কাৰণে এখন পিংকৰ কাৰণে এখন ব্লুৰ কাৰণে এখন এইটো ফিল আপ কৰাটো তেনেই উজু 1 নম্বৰতে চাওক আমাৰ বেলট পেপাৰত কেণ্ডিডেটৰ নামবোৰ আছেই নহয় জানো এইখিনিতে কেণ্ডিডেটৰ নাম লিখিলে কিমান ভ্যালিড ভোট পালে লিখিলে সেকেন্ড ক্যান্ডিডেট কিমান ভ্যালিড থার্ড ক্যান্ডিডেট কিমান ভ্যালিড ফোর্থ ক্যান্ডিডেট কিমান ভ্যালিড সিম্পলি এনেকৈ আপুনি লিখি যাওক গৈ আপুনি এটসেট্ৰাটো দিয়াহে হৈছে যে ঘৰ থাকে হেটো লিখিব আৰু তাৰপিছতে অন্য এটা ঘৰ আছে ইয়াতে মন কৰক ৰিজেক্টেড বেলট পেপাৰছ অৰ্থাৎ গোটেই বাকচটোত কিমান কিখন বেলট পেপাৰ ৰিজেক্ট হল সংখ্যাটো আপুনি ইয়াত লিখিব লাগিব টোটাল বেলট পেপাৰ ইউজড ইন দা পোলিং ষ্টেচন পোলিং ষ্টেচনটোত কিমানখন বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছিল দ্যাট মিন্স বাকচটোত সেই হিচাপটো আপুনি ইয়াত লিখিব লাগিব আৰু এই হিচাপটো দৰাচলতে তেওঁলোকৰ অৰ্থাৎ এজেন্টৰ হাতত দি অহা হিচাপটোৰ সৈতে মিলিব লাগে আৰু দুই এটা অলপ যদি নিমিলেও সৰু সুৰাকৈ মিলাখিনি আমি কনসিডাৰ কৰিব পাৰো 3 নম্বৰত লিখা মুঠ সংখ্যাটো ওপৰৰ যিমান ক্যান্ডিডেট আছে সকলোৰে বাবে পোৱা ভোটবিলাকৰ মুঠ সংখ্যাৰ সৈতে মিলিব লাগিব যদি অকনমান অমিল থাকে তেনেহলে সংখ্যাটো এখিনতে আপুনি লিখি দিব লাগিব ডেট থাকিল আপোনাৰ সহি থাকিল কাৰ সহি কাউন্টিং সুপাৰভাইজাৰ অৰ্থাৎ আপোনাৰ ফৰ্মখন ফিল আপ হোৱা কামটো ইমানতে শেষ হ'ল এনে ধৰণে তিনিখন ফৰ্ম ফিল আপ কৰিব লাগিব মনত ৰাখক এবাৰ হক আপোনালোকৰ দলত আপোনালোকৰ আনজন মেম্বাৰ মাইক্ৰো অবজাৰ্ভাৰ গৰাকীয়ে কৰিবনো কি মাইক্ৰো অবজাৰ্ভাৰ গৰাকীয়ে দলটোৰ সৈতে পূৰ্ণ সহযোগেৰে গোটেইখিনি কাম কৰাৰ উপৰিও প্ৰফৰ্মাখন ফিল আপ কৰিব লাগিব এই প্ৰফৰ্মাখন কোনখননো সিম্পলি এইখন একদম তেনেই সহজ প্ৰথমতে বেলট বক্সৰ নাম্বাৰটো লিখক ৰাউণ্ড নাম্বাৰ 1 2 3 এনেকৈ আহিব টেবুল নাম্বাৰ লিখক পোলিং ষ্টেচনৰ নম্বৰ আৰু নাম লিখক তাৰ পিছত বেলট পেপাৰখনত যেনেকৈ ক্যান্ডিডেটৰ নামবোৰ লিখা আছে 1 নম্বৰত আমুক 2 নম্বৰত তহুক 3 নম্বৰত এইবোৰ লিখক আৰু কোনে কিমান ভোট পালে লিখক কথা শেষেই দেখোন আৰু লাষ্টত আপুনি মাইক্ৰো অবজাৰ্ভাৰে ধুনিয়াকৈ ফুল নেমত সহিটো কৰক ডেট দিয়ক আপোনাৰ কাম এখন শেষ এনে ধৰণে আপুনিও প্ৰত্যেকখন বেলট পেপাৰৰ হিচাপ লিখিব লাগিব আপুনি কাক দিব লাগিব এইবিলাক আপোনাৰ হাতৰ পৰা লৈ যাব আপুনি ডাইৰেক্টলি অবজাৰ্ভাৰৰ হাতলৈ আপোনাৰ এই কাগজখন যাব এবাৰ হক কম্পাইলাৰ অফিচাৰ গৰাকী আপোনালোকে কি কৰিব কম্পাইলাৰ বা তেখেতৰ এগৰাকী এসিস্টেন্টও হয়তো থাকিব তেখেতৰ কামনো কি হ'ব তেখেতৰ কামো যথেষ্টখিনি আছে কাউন্টিং সুপাৰভাইজাৰে সাবমিট কৰা গণনাৰ ফলাফল অনুসৰি বেলট পেপাৰ সেকেন্ড পাৰ্টৰ হিচাপখিনিৰ আধাৰত তেখেতে দুখন ফৰ্ম ফিল আপ কৰিব লাগিব আপুনি 9A আৰু 9B নামৰ ফৰ্ম দুখন ফিল আপ কৰিব লাগিব কামটো বহুত জটিল একেবাৰে নহয় কিন্তু সাৱধানে কৰাটো বৰ দৰকাৰী 9A আপুনি প্ৰিপেয়াৰ কৰাৰ লগে লগে জিপি ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰজনৰ নিশ্চিতি হৈয়ে পৰিব কোন জিকিলে আৰু এআৰঅয়ে প্ৰতিজন প্ৰাৰ্থীৰ সপক্ষে বা বিপক্ষে থকা সন্দেহজনক ভোটৰ সিদ্ধান্তবিলাক দিব আৰু যদি তেওঁ পোষ্টেল বেলটৰ দ্বাৰা ভোটবিলাক ৰেকৰ্ড কৰিব আৰু ফলাফলৰ পূৰ্বে 9A পত্ৰত আপোনাক ইনফৰমেশনখিনি দিব আপুনি ভৰাব দেখিবলৈ কেনেকুৱা ফৰ্ম এখন চাও কেনেকুৱা বৰ্তান একো নহয় ইলেকশ্যন টু দা মেম্বাৰ অফ আপুনি গাঁও পঞ্চায়তৰ মেম্বাৰৰ নামটো পঞ্চায়ত নাম্বাৰটো লিখিব ৱাৰ্ড নাম্বাৰ কোনটো আঞ্চলিক পঞ্চায়তত পৰে সেই এড্ৰেছটো লিখিব তাৰ পিছত মন কৰক সিৰিয়েল নাম্বাৰ আছে A B C D ইয়াত ধৰি লওক A B C D তিনিজন প্ৰাৰ্থী আছে তিনিওজনে ভোট কিমান ভোট ভ্যালিড ভোট পালে আপুনি লিখিলে এই গোটেইকেইটা ভোট আকৌ সোঁফালে দি আপুনি একেটা শাৰীতে যোগ কৰি দিব লগতে আৰু এটা পইণ্ট আছে কিমান ভোট ৰিজেক্ট হ'ল কিমান ভোট পুল হৈছিল টেন্ডাৰ্ড ভোট যদি আছিল কিমান মন কৰক এই সিৰিয়েল নাম্বাৰটো কিন্তু পোলিং ষ্টেচনৰ সিৰিয়েল নম্বৰ অৰ্থাৎ এটা পোলিং ষ্টেচনৰ বাবে পথালিকৈ এটা ঘৰ
2 নম্বৰ পুলিং ষ্টেচনটোৰ বাবে পথালিকৈ এটা ঘৰ 3 নম্বৰ পুলিং ষ্টেচনটোৰ বাবে পথালিকৈ এটা ঘৰ এনেকৈ যিমানটা পুলিং ষ্টেচন আছে এনেকুৱা এখন লম্বা তালিকা তৈয়াৰ হ'ব আপোনাৰ সেই তালিকাখন তৈয়াৰ কৰা কাম হ'ব পিছৰ অংশখিনি অৰ্থাৎ তালিকাবোৰ তৈয়াৰ কৰা শেষ হোৱাৰ পিছত 10 নম্বৰৰ পাছত ধৰি লৈছোঁ পথালিকৈ টোটেলবোৰ কৰিব লাগিব অৰ্থাৎ কেণ্ডিডেট 1 এ কিমান পালে কেণ্ডিডেট 2 এ কিমান পালে কেণ্ডিডেট 3 এ কিমান পালে কেণ্ডিডেট 4 এ কিমান পালে পোষ্টেল বেলট আছিল যদি কিমান আছিল সেই অনুপাতে আপুনি লিখিলে সৰ্বমুঠ কিমান টোটেল কৰিলে এইখিনি কৰি দিয়াৰ লগে লগে আঞ্চলিক পৰিষদ প্ৰাৰ্থীজনৰ ৰিজাল্ট ওলাই আহিব তাৰপিছত নেম এড্ৰেছ পাৰ্টি যোন জিকিলে এইটোত তেওঁৰ নাম লিখিব লাগিব আৰু স্থান ডেট এইখিনি কাম অথৰাইজ পাৰ্চন অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা আৰও বা এআৰও তেখেতলোকে যোনজন অথৰাইজ পাৰ্চন থাকে তেখেতে ইয়াত ছিগনেচাৰ কৰিব ফাইনেলি কেণ্ডিডেটৰ ৰিজাল্ট দিব ৰ'ব মই এটা কথা উনুকিয়াই থওঁ আপোনালোকে ফাইনেল লিষ্টখন বনোৱাৰ ঠিক পিছতে ৰিজাল্ট ঘপককৈ এনাউন্স কৰিব নোৱাৰে আপুনি এই লিষ্টখন আপোনালোকে কেণ্ডিডেটক দেখুৱাব লাগিব আৰ দে ছেটিছফাইড যদি তেওঁলোক ছেটিছফাইড নহয় তেতিয়াহ'লে আকৌ বেলেগ প্ৰসংগ আহিব পাৰে ইফ দে আৰ ছেটিছফাইড আপুনি অলপ সময় ৰ'ব লাগিব নিৰ্দিষ্ট সময়কণ আপুনি ৱেইট কৰিব লাগিব তাৰপিছতহে আপোনালোকে মই আপুনি বুৱাক বুলি কোৱা নাই আপোনালোকৰ টিমটোৱে অথৰাইজ অফিচাৰজনে ডিক্লেয়াৰ কৰিব কোননো জিকিল এইবাৰ হওক প্ৰপত্ৰ বি সেইখনো প্ৰায় একেই খালি এইখনত ওপৰৰ হেডখিনি বেলেগ হ'ব জিলা পৰিষদৰ জেডপিচিৰ কথা আপুনি লিখিব লাগিব চিৰিয়েল নাম্বাৰ পুলিং ষ্টেচনৰ 1 নম্বৰ পুলিং ষ্টেচনত এ বি চি ডি পাৰ্টিকেইটাই কিমান পালে টোটেল কিমান ভেলিড ভোট পালে কিমানটা ৰিজেক্ট হ'ল কিমান ভোট টোটেল পুল হ'ল কিমানটা টেণ্ডাৰ এনেকৈ গৈ আপুনি 10টা পাৰ হোৱাৰ পিছত সৰ্বমুঠ টোটেল কৰিলে পোষ্টেল বেলট টোটেল কৰিলে তাৰপিছত গ্ৰাণ্ড টোটেলটো আপুনি ইয়াত লিখি দিলে আৰু আগৰখনৰ নিচিনাকৈ অথৰাইজ পাৰ্চনে চহী কৰিব প্লেচ ডেট এইবোৰ দিব অলপ আগত কোৱা কথাখিনি ইয়াতো প্ৰযোজ্য হ'ব এইবাৰ আহক আমি বেলট পেপাৰ এখন ৰিজেক্ট কৰিম নে নকৰিম বা কৰিলে কেনেকৈ কৰিম চাওঁ হকচোন নিয়মখিনি আমি জানি ল'ব লাগে এনেকুৱা এখন কাগজ আপোনালোকক অৰ্থাৎ এই ধৰণৰ নথি পত্ৰ কোনখন ৰিজেক্ট হ'ব কোনখন হ'ব নহ'ব আপোনালোকৰ টেবুলত কিন্তু দিয়া হ'ব আমি নম্বৰ ৱাইজ যাওঁ চাওক 1 নম্বৰ কেছটো নো মাৰ্ক যদি বেলট পেপাৰত কোনো ক্ৰছ মাৰ্ক নায়েই কাকো ভোট দিয়া নুবুজাব আৰু এখন ইনভেলিড ৰিজেক্ট বক্সত সোমাবগৈ 2 নম্বৰত আপুনি মন কৰক যোগান ধৰা ক্ৰছ মাৰ্ক আপুনি এৰ' ক্ৰছ মাৰ্কৰ দ্বাৰা তেওঁ ভোট দিয়া নাই তেওঁ কেনেকৈ ভোট দিলে খুব শুদ্ধ চিহ্ন এটা দি থ'লে টিক মাৰ্ক এইখনো ইনভেলিড হিচাপে পৰিগণিত হ'ব তাৰপিছত আহক যে তেওঁ ক্ৰছ মাৰ্ক বাদ দি পেলাই টিপ চহী এটা মাৰি থ'লে হ'ব জানো ডেফিনেটলি নহয় তাৰপিছত আহক 4 নম্বৰ কথাটো যে এই সু মাজতে খালী অংশটোত দুইজন প্ৰাৰ্থীৰ মাজৰ খালী অংশটোত দিলে চাপ মাৰি ইফালেও নপৰিল সিফালেও নপৰিল গতিকে ৰিজেক্ট হ'ল 5 নম্বৰ পাৰ্টটোলৈ আহক তেওঁ দুজনকে ভোট দি পেলালে এজনকো দিলে এইজনকো দিলে গতিকে ক'ৰ পৰা হ'ব এইটোও ৰিজেক্ট হ'ল এইবাৰ আহক 6 নম্বৰৰ কথাটোলৈ তেওঁ ভোটটো ঠিকেই দিছিল কিন্তু লগতে আকৌ চহী এটা মাৰি থৈ আহিলে গতিকে এইটো ইনভেলিড ভোট হ'ব এইবাৰ আহক 7 নম্বৰ পইণ্টটোলৈ একেই তেওঁ চিৰিয়েল নম্বৰটোৱে বা লিখি থৈ আহিলে গতিকে এইটো ইনভেলিড হ'ব এইবাৰ আমি 8 নম্বৰ পইণ্টটোলৈ আহকচোন 8 নম্বৰ পইণ্টটোত চাওকচোন একেটা ঘৰতে দিছে কিন্তু তথাপিও চহীটো মাৰি দিলে এইটো ইনভেলিড হ'ব ভোটাৰ চিক্ৰেচি মেইনটেইন নহ'ল 9 নম্বৰ পইণ্টটোলৈ আহক তেওঁ আকৌ ভিতৰত ভোট নকৰি বেক চাইডেহে মাৰি থৈ আহিলে এইটোতো ভুলেই হ'ল গতিকে এইটো কেঞ্চেল হ'ব এইবাৰ আহক 10 নম্বৰ পইণ্টটো বেলট পেপাৰখন যদি কিবা কৰি মোহাৰি সামৰি চিনিব নোৱাৰা কৰি পেলাই সেইটো নহ'ব আৰু যদি বেলট পেপাৰখন ভুৱা এইটো সম্ভাৱনা নাইয়ে বাৰু কিন্তু পইণ্ট এটা আমাৰ হাতত আছে এটা ইম্পৰ্টেণ্ট কথা যদি আমি বেলট পেপাৰ এখন ৰিজেক্ট হ'ল বুলি কওঁ তেতিয়া বেলট পেপাৰখনত এআৰঅ'য়ে ৰিজেক্টেড বুলি লিখিব লাগিব বা আৰ বুলি লিখিব লাগিব তাত এটা হয়তো চিল বনাই ল'ব চিল বেক চাইডে মাৰি দিব লগতে এটা কথা স্পষ্ট ভাষাৰে কোৱা উচিত যে বেলট পেপাৰ নাকচ কৰাৰ আগতে এআৰঅ' গৰাকীয়ে বা বিষয়াজনে প্ৰাৰ্থী বা তেওঁলোকৰ এজেণ্টসকলক বেলট পেপাৰখন পৰীক্ষা কৰি চাবলৈ অনুমতি দিব লাগিব কিন্তু
তেওঁলোকক কোনো বেলট পেপাৰ হাতত তুলি দিব একেবাৰে নোৱাৰিব আহক এইবাৰ আপুনি বেলট পেপাৰ ৰিজেক্ট কৰোঁতে আকৌ এনেকুৱা ধৰণৰ বেলট পেপাৰ আপুনি ৰিজেক্ট কৰি নেপেলাব অৰ্থাৎ এইমাত্ৰ আমি চাবলৈ যোৱা ভোটবোৰ ভেলিড ভোট যেনে 1 নম্বৰতে ভালকৈ মন কৰকচোন এইটো ভোট দিছিল কিন্তু তলৰ চিনটো কাগজখন ভুলকৈ পথালিকে জপাই দিয়াৰ ফলত ছেকেণ্ডটো ফাৰ্ষ্টটোৰ চাপহে বহিছে কেনেকৈ গম পালে ওপৰটো এণ্টি ক্লকৱাইজ তলৰটো ক্লকৱাইজ গতিকে এইটো এটা ভেলিড ভোট হ'ব 2 নম্বৰ কাহিনীটোলৈ আহকচোন ভুলতে তেওঁ আঙুলিত চিয়াঁহী লাগি আহিছিলে এই টিপচহি দিওঁতে তাৰপিছত ইয়াতে ভুলতে দাগ এটা লাগি গ'ল এইটো কোনো কথা নাই ভোটটো ইয়াত স্পষ্ট ভাষাৰে দিয়া আছে গতিকে এইটো ভেলিড ভোট হ'ব এইবাৰ আহক একেটা ঘৰতে দুবাৰ ভোট দিলে আপত্তি নাই তিনিবাৰ দিলেও আমাৰ আপত্তি নাই ভেলিড ভোট লগতে আৰু এটা মন কৰক এইখিনিতে মাজৰ অংশটোত আকৌ কাকো ভোট নিদিয়া চিন এটা আছে সেইটোতো আমাৰ আপত্তি কৰিব লগা নাই কিয়নো ওপৰত স্পষ্ট ভাষাৰে এইজনক ভোট দিয়া পৰিলক্ষিত হৈছে গতিকে দিছ ইজ এ ভেলিড ফৰ গোজ ফৰ ফাৰ্ষ্ট ওৱান এইবাৰ আহক যে 4 নম্বৰ পইণ্টটোলৈ আহক যে ভোটটো দিলে ঠিকেই কিন্তু অলপমান মাজত পৰি গ'ল কিন্তু সৰহ অংশ more than 50% প্ৰথমজনৰ ঘৰলৈ গৈছে গতিকে প্ৰথমজনে ভোট পোৱাটো স্পষ্ট এইবাৰ আহক ইতিমধ্যে এইটো কৈছোৱে এটাতকৈ অধিক যদি চাপ মাৰে ইট ইজ এ ভেলিড ভোট এইবাৰ আহক এইটোতো ক'বই নালাগে একদম স্পষ্ট ভাষাৰে এটা ভোট মাৰিছে এঘৰত এইটোৱে আটাইতকৈ ভেলিড ভোট ধুনীয়া ভোট এইবাৰ মন কৰক ভোটটো দিছিল গোটেইটো নবহিল চুকেইটাহে বহিল ন' প্ৰব্লেম তেওঁৰ উদ্দেশ্য স্পষ্ট ভোটাৰজনৰ যে আৰু ভোট দিব খুজিছিল কিবা কাৰণত আধাহে বহিল ন' প্ৰব্লেম ভেলিড ভোট এইবাৰ আহক এটা অংশ অকণমান ওপৰলৈ উঠি গ'ল কিন্তু তেওঁৰ উদ্দেশ্য স্পষ্ট যে এইজনকে দিব খুজিছে কাৰণ এইফালে ক'তো মাৰা নাই ভেলিড ভোট এওঁ পাব কেইটামান এক্সট্ৰা কথা কোৱা হওক যে যদিহে বেলট পেপাৰ পিছফালে প্ৰিজাইডিং অফিচাৰ বা ভোটগ্ৰহণ বিষয়াৰ চহী বা ডিষ্টিংগুইছিং চিলটো নাথাকে তেতিয়া আপুনি ঘপককৈ তাক ৰিজেক্ট কৰিব নোৱাৰে বা নকৰিব আপুনি চাব আপুনি সন্তুষ্ট হ'ব লাগিব যে এই বাদ পৰা কথাটো প্ৰিজাইডিং অফিচাৰ বা পুলিং বিষয়াৰ কোনো ভুল বা অমনোযোগিতাৰ কাৰণেহে হৈছে আচলতে নকৰোঁ বুলি চহী নিশ্চয় নকৰে যদি তেনেকুৱা আপুনি সন্তুষ্ট হয় তেতিয়াহ'লে আপুনি সেইটো ভেলিড ভোট হিচাপে কাউণ্ট কৰিব লাগিব অন্য এটা পইণ্ট আপুনি মন কৰিব যে ভোট দিয়া চিহ্নটো অস্পষ্ট অলপ কম দেখা হ'লেও আপুনি যদি মনিব পাৰে যে ঠিকে আছে এইটো ভোট দিছে তেতিয়াও সেইটো ভোট আপুনি স্পষ্ট বুলি ধৰিব পাৰিব বেলট পেপাৰ কাউণ্টাৰ ফইলত তেওঁৰ বুঢ়া আঙুলিৰ ছাপ থকাৰ বাবে বেলট পেপাৰত ভোটাৰজনে অজানিতে এৰি থৈ যোৱা ক্ষীণ অবুজ বুঢ়া আঙুলিৰ ছাপ অৰ্থাৎ এজনৰ ভোট বৰ স্পষ্ট কিন্তু বুঢ়া আঙুলিটো অজানিতে লাগি যোৱা ছাপটো আপুনি ধৰিব পাৰিব এইটোক স্মাগ বুলি কয় ছাপ মৰা আৰু স্মাগৰ মাজত পাৰ্থক্য এটা আছে দাগ লগা জাতীয় যদি কেতিয়াবা হয় তেতিয়া আপুনি সেইটো তাত নিজা অনুভৱ আপুনি প্ৰয়োগ কৰিব আৰু সেইটো কি হ'ব ভেলিড ভোট হিচাপে আপুনি ল'ব পাৰিব তো ইমানখিনি আপোনালোকক থুলমূলকৈ ক'লোঁ আপোনালোকৰ হাতত ডেফিনেটলি ইয়াৰ কাগজখন থাকিব আপোনালোকে চাই ল'ব আপোনালোকৰ কামবোৰ সুকলমে হওক বুলি মই আশা কৰিলোঁ আপোনালোকৰ উপকাৰ হ'লে মই বৰ ভাল পাম ভিডিঅ'টোৰ দ্বাৰা থেংক ইউ বাই বাই